নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি আমি যাবলৈ ওলাইছো অসমৰ এগৰাকী বিশেষ ব্যক্তিৰ বাসগৃহত এইখিনিতে আমি আমাৰ পৰিচয় দাঙি ধৰিছো কেমেৰাত নিৰঞ্জন কলিতা আৰু নৱজিত কলিতাৰ সৈতে মই ৰামকিষণ দাস প্ৰিয় দৰ্শকসকল আমি অসমীয়া নহও দুখীয়া এই কালজয়ী গীতটিৰে বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমীয়া জাতিটোৰ লোকসকলক এক জগাই তোলাৰ সজাগতামূলক অভিযান আৰম্ভ কৰিছিল দৰ্শকসকল নিজৰ জাতিটোক ভাল পাওঁ বাবেই অহংকাৰ গৌৰৱ নতুবা আবেগ ঢালিক আমি অসমীয়া বুলি কিন্তু মই ভাবো ইয়াৰ সমান্তৰালভাৱে নিশ্চিতভাৱে আমি দেখুৱাব লাগিব অসমীয়া হিচাপে আমাৰ নিজৰ কৰ্মদক্ষতা য'ত থাকিব অসমীয়াৰ পৰিচয় আৰু মান মৰ্যাদা বিশ্বৰ দৰবাৰত অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰিবলৈ নিশ্চয় প্ৰয়োজন আছে সুকীয়া প্ৰতিভাৰো তেনে এক প্ৰতিভাৰ গৰাকী কামৰূপ জিলাৰ বকৰ নিবাসী অমূল্য ৰাভা দীৰ্ঘদিন ধৰি নিৰলস সাধনা আৰু নিজৰ একাগ্ৰতাৰে লোকবাদ্য প্ৰস্তুত কৰি বিশ্বৰ মজিয়াত অসমীয়া জাতিটোক চিনাকি কৰি দিয়াৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে বকৰ এইগৰাকী অমূল্য ৰাভাই নিজ হাতে প্ৰস্তুত কৰি অসমৰ কেইবাবিধ লোকবাদ্য নিখুঁতভাৱে আৰু দৃষ্টি আকৰ্ষণ কৰাকৈ ইতিমধ্যে নানা দেশ বিদেশলৈ ৰপ্তানি কৰি আহিছে এয়াৰ ক্ৰিয়েশ্যনৰ বেনাৰত শিল্পীগৰাকীয়ে প্ৰস্তুত কৰা বাদ্যসমূহ সম্প্ৰতি ৰাজ্যৰ বজাৰত উপলব্ধ এইখিনিতে আপোনালোকক তেওঁৰ হাতত প্ৰাণ পাই উঠা অসমীয়া লোকবাদ্যসমূহৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰাত থকা নিৰঞ্জন কলিতা প্ৰিয় দৰ্শকসকল বকো চহৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ আঁতৰত অৱস্থিত কাইটপাৰা নামে এখন অখ্যাত গাঁও এই অখ্যাত গাঁওখনতেই জন্ম বিশিষ্ট লোকবাদ্য শিল্পী অমূল্য ৰাভাৰ তেওঁৰ সৈতে হোৱা আমাৰ কিছু আছুতীয়া সাক্ষাৎকাৰৰ দৃশ্যাংশ আপোনালোকৰ সন্মুখত দেখুৱাব ওলাইছোঁ দাদা নমস্কাৰ নমস্কাৰ ইতিমধ্যে টেলিভিছনৰ পৰ্দাৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে নাজানিলেও হয়তো কিছু লোকে জানে আপোনাৰ বিষয়ে যিখিনি জানে হয়তো ইয়াতকৈ অধিক জনা দৰকাৰ বুলি মই ভাবোঁ বিশেষকৈ আপোনালোকৰ নিচিনা শিল্পীসকলৰ বিষয়ে সেই উদ্দেশ্যেৰে আজি আমি আপোনাৰ কাষত আহিছোঁ আপোনাৰ পৰা আমি প্ৰথমে জানিব বিচাৰিম এই যে আপুনি লোকবাদ্য প্ৰস্তুত কৰে কেতিয়াৰ পৰা এই কৰ্মত জড়িত মই 1988 চনৰ পৰাই এই লোকবাদ্য প্ৰস্তুত কৰা কামখিনি শিকিছিলোঁ আৰু এই লোকবাদ্য প্ৰস্তুত কৰা প্ৰাৰম্ভিক কামখিনিয়ে মই কলিকতা শিকিবৰ কাৰণে সুযোগ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই লোকবাদ্যৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ বাঢ়িছিল আৰু এতিয়ালৈকে কম বেছি পৰিমাণে চলাই আছোঁ তাৰমানে আপুনি লোকবাদ্যৰ বিষয়ে কলিকতালৈ গৈছিল মানে কলিকতাৰ কাৰো ওচৰত শিকিছিল কলিকতাৰ আমি গিবচন কোম্পানীৰ আণ্ডাৰত হোৱা 13 দিনীয়া কৰ্মশালা এটাত ভাগ ল'ব সুযোগ পাইছিলোঁ সেইটো গুৱাহাটীৰ পৰা আমাক পঠিওৱা হৈছিল আৰু তেতিয়া আমাৰ অসমীয়া যিখিনি লোকবাদ্য এই লোকবাদ্য সম্পৰ্কত আমাক তাত প্ৰশিক্ষণ দিয়া হোৱা নাছিল সাধাৰণতে মেণ্ডলিন গীটাৰ আৰু ভায়লিন প্ৰস্তুত কৰাৰ কাৰণেহে প্ৰশিক্ষণ দিবৰ কাৰণে মাতি লৈ গৈছিল আমি অসমলৈকে ঘূৰি আহি প্ৰশিক্ষণৰ পিছত অসমলৈকে ঘূৰি আহি দেখিলোঁ যে অসমীয়া লোকবাদ্যসমূহ প্ৰায় হেৰাই যাব ধৰিছে আৰু তেতিয়াৰ পৰা আমি কাম লাহে লাহে আৰম্ভ কৰিলোঁ আৰু বিশেষকৈ এটা মানে সৰু কাহিনী আমাৰ মনলৈ আহিছে এতিয়া 1988 চনত আমি বিশেষ মানে কামত কাৰ্বি আংলঙলৈ যোৱাৰ পিছতেই এতিয়াৰ বিশ্বৰ বিখ্যাত ঢুলীয়া ওজা সোমনাথ বৰাৰ যিজন গুৰু ধীৰেন দাস খোৱাদেৱ তেখেতৰ লগত মানে আমাৰ দেখা হৈছিল আৰু এইখিনি সুযোগতে তেওঁ এই লোকবাদ্যসমূহ প্ৰস্তুত কৰি নিৰ্মাণ মানে কৰি আমাৰ অসমীয়া শিল্পী সমাজক দিবৰ কাৰণে উৎসাহ উদ্দীপনা যোগাইছিল ইয়াৰ উপৰিও আপুনি আৰু কাৰোবাৰ ওচৰত লোকবাদ্য সম্পৰ্কে প্ৰশিক্ষণ লৈছিল নেকি হয় লৈছিলোঁ আমি অসমৰ বিখ্যাত ঢুলীয়া ওজা সোমনাথ বৰা ডাঙৰীয়াৰ যিজন গুৰু ধীৰেন দাস খোৱাদেৱৰ অনুপ্ৰেৰণাত যোৰহাটৰ ঢেকিয়ালত আমি বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা কামটো বীৰেন চেতিয়া ফুকনৰ
সহযোগত শিকিছিলোঁ আৰু মহৰ শিঙৰ পেঁপা বিশেষকৈ মহৰ শিঙৰ পেঁপাটো অতি গুৰুত্বপূৰ্ণ বুলি আমি ভাবিছোঁ যে মহৰ শিঙৰ পেঁপা আমি জুৰীয়াকৈ মানে এককভাৱে বা জুৰীয়াভাৱে এনেকৈ প্ৰস্তুত কৰা এই কৌশলখিনি তিনিচিটীয়া ফুকনৰ পৰাই আমি শিকিছিলোঁ আৰু বাঁহী আমাৰ গুৱাহাটীৰ নাৰেংগীৰ ফৰেষ্ট গেটত থকা এজন বিশেষ বাঁহী মানে মেকাৰ তেওঁ আছিলে কলিকতাৰ নাম আছিল তেখেতৰ উমেশ মণ্ডল তেখেতে আমাক বাঁহী সম্পৰ্কত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি বাঁহী প্ৰস্তুত কৰা কামখিনি শিকাই দিছিল আৰু তেওঁৰ অনুপ্ৰেৰণাতে আজি আমি দেশ বিদেশলৈ বাঁহী পঠিয়াবৰ কাৰণে সক্ষম হৈছোঁ দাদা আমি জানিব পাৰিছোঁ যে আপুনি নিজ হাতে প্ৰস্তুত কৰি উলিওৱা বাঁহী বিদেশলৈ প্ৰেৰণ কৰিছে আৰু বিদেশৰ শিল্পীয়ে ক্ৰয় কৰি লৈ গৈছে গতিকে কেতিয়া আৰু কি কি বাদ্যযন্ত্ৰ আপুনি বিদেশলৈ প্ৰেৰণ কৰিছিল আৰু কেনেকৈ আমাক সবিশেষ জনাব আমি এনেই খুব মানে বেছি দিনৰ পৰা নহয় 2005 চনৰ পৰা বিশেষভাৱে বাদ্যযন্ত্ৰ ব্যৱসায়িক ভিত্তিত লৈছোঁ আৰু থলুৱা বাদ্যবিলাক মানুহৰ আদৰ বঢ়াৰ লগে লগে অলপ উন্নত মানদণ্ডৰে বস্তুবিলাক নিৰ্মাণ কৰিবৰ কাৰণে যত্ন কৰিছোঁ এতিয়ালৈকে আমি বাঁহীয়ে চীনলৈকে পঠিয়াইছিলোঁ চীন দেশলৈকে যোৱা বছৰ আৰু এইবাৰ আমাৰ চিফুং আৰু মহৰ শিঙৰ জুৰীয়া পেঁপা মানে নিউজিলেণ্ডলৈকে যাব ৰেডি হৈ আছে আৰু ইয়াৰ আগতেও আমি মানে পৰ্যটকৰ জৰিয়তে আমাৰ গুৱাহাটীৰ যিখিনি ৰিটেইলাৰ আছে তেখেতসকলে আমাৰ বাদ্য লৈ পেলাই দেশ বিদেশলৈকে পঠিয়াইছিল আমি কিন্তু ইয়াৰে সঠিকটো মানে ধৰিব নোৱাৰিলোঁ কিন্তু তথাপিও যিসকলে অৰ্ডাৰ কৰিছিলে আমাৰ ওচৰত গুৱাহাটীৰ ব্যৱসায়িকখিনিয়ে তেওঁলোকে তাৰমানে তেনেকৈ কৈছিল যে আপুনি ভালকৈ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰক আমি মানে এই কোৰিয়ালৈকে পঠিয়াম এই থাইলেণ্ডলৈকে পঠিয়াম এনেকৈ তাৰমানে তেওঁলোকে ৰাষ্ট্ৰবিলাকৰ নাম কৈ পেলাই আমাক বাদ্যযন্ত্ৰ বনাব গৈছিল আৰু আমি সেইবোৰ দেশৰ পৰা পোনপটীয়াভাৱে কোনো অৰ্ডাৰ পোৱা নাছিলোঁ যদিও বস্তু আমাৰ বাদ্যযন্ত্ৰ যে বাহিৰলৈকে গৈছে সেইটো কথা আমি স্পষ্ট হৈছোঁ আৰু তেনেকৈ এতিয়ালৈকে কিন্তু আমাৰ পোনপটীয়াকৈ অৰ্ডাৰ আহিছে অকল নিউজিলেণ্ডৰ পৰা খুব ভালকৈ দৰ্শকসকলক মানে জনাইছোঁ যে খুব ভাল খবৰ আমাৰ কাৰণে খুব ভাল খবৰ তো আমাৰ অসমৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বাদ্যযন্ত্ৰ বিদেশৰ শিল্পীয়ে বিচাৰিছে ইয়াতকৈ কিবা ভাল খবৰ বাৰু থাকিব পাৰেনে কওকচোন আপোনালোকে কওক এতিয়ালৈকে আপুনি কি কি বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছে আমি অসমৰ থলুৱা বাদ্যৰ ভিতৰত প্ৰথমতে বাঁহী দতৰা গগনা চেৰেণ্ডা মহৰ শিঙৰ পেঁপা একতাৰা লাওকৰি খুঞ্জুৰি খোল তাৰপিছতে সুতুলি আৰু আমাৰ ৰাভা জনগোষ্ঠীৰ বাদ্যযন্ত্ৰৰ ভিতৰত কাৰানল এই বাদুংডুপ্পা তাৰপিছত মানে গুগুবেলা আৰু এবিধ মানে বাদ্যযন্ত্ৰ আমাৰ শিঙা বুলি কয় ৰাভা ভাষাত চিংগা বুলি কয় এইটো বাঁহেৰে প্ৰস্তুত কৰে এই ধৰণৰ বাদ্যযন্ত্ৰ আমি কিছু উলিয়াইছোঁ তাৰপিছত বড়ো জনগোষ্ঠীৰ কিছু বাদ্যযন্ত্ৰ আমি কৰিছোঁ যেনেকৈ বিশেষ মানে এই চিফুং বড়োসকলৰ চিফুং তাৰপিছতে আমি বড়োসকলক চেৰেণ্ডা বনাই দিছোঁ এনেকুৱা বড়ো সংস্কৃতিৰ কাৰণে মানে বড়ো সংস্কৃতিৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছোঁ দাদা এইখিনিতে মোৰ এটা মনলৈ প্ৰশ্ন আহিছে যে অসমৰ বিভিন্ন জেগাত আৰু বিভিন্ন প্ৰান্তৰ বিভিন্ন শিল্পীক দেখিছোঁ যে আৰ্থিক দৈন্যতাৰ বাবে কেতিয়াবা নিজৰ প্ৰতিভাক বিসৰ্জন দিবলগীয়া হয় তো মই জনাত আপুনি হয়তো শিল্পকৰ্মৰ জৰিয়তে জীৱন জীৱিকাৰ পথ মুকলি কৰি আহিছে আৰু আপোনাৰ পৰিয়াল চম্ভালি আছে তো এই ক্ষেত্ৰত আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে লোকবাদ্য প্ৰস্তুত কৰি জীৱন জীৱিকাৰ পথ মুকলি কৰিব পাৰেনে আমাৰ অসমৰ যিখিনি লোকবাদ্য আছে এই বাদ্যখিনি যদি আমি বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি উলিয়াব পাৰোঁ সকলোৱে আদৰি ল'ব বুলি আমি ভাবোঁ আৰু সকলোৱে আদৰি ল'লে ইয়াৰ চাহিদা বাঢ়িব চাহিদা বাঢ়িলে একোজন মানে প্ৰস্তুতকাৰীয়ে নিজৰ পৰিয়াল চলাবৰ কাৰণে অসুবিধা নহয় বুলি মোৰ বিশ্বাস হয় আৰু উঠি অহা প্ৰজন্মই যদি এই বাদ্যযন্ত্ৰবিলাক বিশেষকৈ আমাৰ
বিহুৰ সময়ত যিখিনি বাদ্যযন্ত্ৰ মানে প্ৰয়োজন হয় যেনে মহৰ শিঙৰ পেঁপা আপুৰুগীয়া মানে বাদ্যযন্ত্ৰ এই বাদ্যযন্ত্ৰবিলাক যদি প্ৰস্তুত কৰি আমাৰ বিজ্ঞানসন্মতভাৱে মানে সকলো বাদ্যযন্ত্ৰৰ লগত মানে আমাৰ যিটো মানে ইলেক্ট্ৰিকেল বাদ্যযন্ত্ৰ এইবিলাকৰ লগত যদি মিলাকৈ আমি প্ৰস্তুত কৰি উলিয়াব পাৰোঁ তেতিয়াহ'লে কি হ'ব সকলোৱে আদৰি ল'ব যেনেকৈ আমি এটা সৰু কথা দাঙি ধৰিব খুজিছোঁ ৰাভা জনগোষ্ঠীৰ কাৰণল এই ৰাভা জনগোষ্ঠীৰ কাৰণলটো আমি ফল্ডিং কৰি প্ৰস্তুত কৰি উলিয়াইছোঁ তাৰোপৰি ইয়াক বিশেষভাৱে আমি টিউনত মানে বন্ধন কৰিছোঁ আৰু এইটোৱে আমাৰ অসমৰ বাহিৰেও বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন শিল্পীয়ে বাদ্যশিল্পীয়ে এই কাৰণলটো পচন্দ কৰিছে আমালৈ মানে মেছেজ দিছে যে তেওঁলোকে এই বাদ্যবিধ মানে গ্ৰহণ কৰিব ঠিক তেনেকৈ আমাৰ যিখিনি লোকবাদ্য আছে যদি আমাৰ বিজ্ঞানসন্মতভাৱে এতিয়াও উঠি অহা চামে যদি গ্ৰহণ কৰি ইয়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰি সুন্দৰভাৱে উলিয়াই দিয়ে তেতিয়াহ'লে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব বুলি আমি ধৰি লৈছোঁ আন এটা প্ৰশ্ন এই মুহূৰ্তত আপোনালৈ কৰিব মন গৈছে বা জানিব মন গৈছে আপোনাৰ পৰা আজিৰ যান্ত্ৰিকতাৰ যুগত আৰু পাশ্চাত্য সংগীতৰ আগ্ৰাসনত আমাৰ লোকবাদ্যসমূহ বৰ্তমান প্ৰজন্মৰ শিল্পীসকলে খুব কমকৈ ব্যৱহাৰ কৰা দেখা যায় এই ক্ষেত্ৰত আপুনি কি ক'ব নহয় আমাৰ এনেকুৱা হৈছে তাৰমানে যদি আমি উন্নত মানদণ্ডৰ লোকবাদ্য প্ৰস্তুত কৰোঁ এই লোকবাদ্যৰে এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰিব পাৰে আমাৰ উজনি অসমৰ পৰা কেইটামান ভাল বাদ্যযন্ত্ৰী দলে আৰু ইফালে মানে বঙাইগাঁৱৰ ফালৰ পৰা ওলাইছে এনেকুৱা ভাল বাদ্যযন্ত্ৰী দল ওলাইছে অকল লোকবাদ্যৰে তেওঁলোকে দেশ বিদেশত মানে অনুষ্ঠান কৰি আছে এই অনুষ্ঠান কৰি সমাদৰো লাভ কৰিছে জনসাধাৰণৰ পৰা দেশ বিদেশত আমি যদি বিজ্ঞানসন্মতভাৱে সকলোবিলাক কাম কৰি যাওঁ তেতিয়াহ'লে মানুহে আদৰি নোলোৱাৰ কোনো কথাই নাই পাশ্চাত্য বাদ্যযন্ত্ৰবিলাক আমি ব্যৱহাৰ কৰিও আৰু আমাৰ থলুৱা বাদ্য যন্ত্ৰবিলাক আমি ব্যৱহাৰ কৰি মানুহক আমোদ দিব পাৰিম বা মানুহৰ পৰা আদৰ মানে ল'ব পাৰিম ধন্যবাদ খুব সুন্দৰকৈ আপুনি এই প্ৰশ্নটোৰ উত্তৰ আমাৰ মাজত দাঙি ধৰিছে আৰু নিশ্চয় সৰ্বসাধাৰণ ৰাইজেও বুজি পাইছে এই কথাখিনি যে অসমত এনেকুৱা সম্পদ আছে এনেকুৱা কলা সংস্কৃতি আছে যে জীৱন জীৱিকাৰ পথ হিচাপে বাছি ল'ব পাৰে নিজৰ কৰ্মদক্ষতাৰে আমি পৰৱৰ্তী প্ৰশ্নলৈ ঠেলি দিছোঁ আমাৰ নৱজিতক আপোনাৰ সাংসাৰিক জীৱনৰ বিষয়ে আমাক অলপ ক'ব আমি মোৰ মানে গৃহিণী সহধৰ্মিনী আছে মোৰ ছোৱালী দুজনী এজনীয়ে এইবাৰ মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব আৰু এজনী ক্লাছ 6 পাইছে এনে কিন্তু বাদ্যযন্ত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাৰ গৃহিণীয়ে আমাক যথেষ্টভাৱে সহায় কৰে তেওঁ সুতুলি গগনা আদি কৰি বনাবৰ কাৰণে শিকিছে আৰু বিশেষকৈ আমি যিটো মানে ডেকৰেশ্যন কৰোঁ বাদ্যযন্ত্ৰৰ ওপৰত এইখিনিৰ ওপৰত তেওঁ কিছু কথা আয়ত্ব কৰি লৈছে তেওঁ ভাল ধৰণে এইখিনি কাম আমাক সহযোগিতা কৰিছে আৰু যদি আমাৰ আজিৰ প্ৰজন্মই এই কথাটো চিন্তা কৰে যে আমি সকলোৱে পুৰুষ মহিলাই মিলি লোকবাদ্যবিলাকৰ প্ৰতি যদি আমি আগ্ৰহী হওঁ বা ইয়াৰ যদি প্ৰশিক্ষণ ভালকৈ গ্ৰহণ কৰি আমি প্ৰস্তুত কৰি উলিয়াই ব্যৱসায় ভিত্তিত লওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ পৰিয়ালবিলাক স্বাৱলম্বী হৈ চলিব পাৰিব খুব সুন্দৰ দৰ্শকসকল এটা সুন্দৰ মেছেজ দিছে যে তেওঁ এগৰাকী এখন ঘৰৰ মুৰব্বী আৰু তেওঁৰ একমাত্ৰ উপাৰ্জনৰ পথ হ'ল লোকবাদ্য প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিয়ে তো এনেকুৱা এটা ভাল খবৰ যে তেওঁৰ গৃহিণীয়ে এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়ায় তেওঁৰ গৃহিণীয়ে বাদ্যযন্ত্ৰসমূহ সজাত সহায় সহযোগিতা আগবঢ়ায় আপোনাৰ শিল্প উদ্যোক্তৰ ক্ষেত্ৰত অথবা অন্য ক্ষেত্ৰত চৰকাৰীভাৱে কিবা এতিয়ালৈকে সাহায্য লাভ কৰিছেনে আমি এতিয়ালৈকে চৰকাৰীভাৱে বা অন্যান্য কোনো মানে দল সংগঠনৰ পৰা কোনো সাহায্য লাভ কৰা নাই এই সম্পৰ্কত মোৰ মানে বাদ্যযন্ত্ৰৰ উদ্যোগটোৰ সম্পৰ্কত মই নিজাববীয়াকৈ যিখিনি পাৰিছোঁ সেইখিনি কৰি থকা হৈছে এইখিনিতে মই চৰকাৰৰ ওচৰত এতিয়া আহ্বান জনাব ওলাইছোঁ যে অসমৰ চুকে কোণে বিভিন্ন শিল্পী আছে আৰু বিভিন্ন শিল্পীয়ে নিজৰ প্ৰতিভাক বিসৰ্জন দিবলগীয়া হৈছে একমাত্ৰ আৰ্থিক সমস্যাৰ কাৰণে তেনেকুৱা উদাহৰণ বহুতো আছে যাৰ জন্মসূত্ৰে লাভ কৰা ঈশ্বৰ প্ৰদত্ত সুকণ্ঠ কাৰোবাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্পকৰ্ম অথবা অন্যান্য প্ৰতিভা কেৱল পেটৰ তাৰণাত পৰি সকলোবোৰ বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে সেয়েহে মই আপোনালোকৰ ওচৰত আহ্বান জনাব ওলাইছোঁ এই অসমৰ চুকে কোণে থকা বিভিন্ন ধৰণৰ লোকশিল্পীসকলক আপোনালোকে কিছু পৰিমাণে গুৰুত্ব দিয়ক
তেওঁলোকৰ প্ৰতি কিবা আঁচনি ৰূপায়ণ কৰক যে তেওঁলোকে জীৱন জীৱিকাৰ পথ মুকলি কৰিব পাৰে শিল্পকৰ্মৰ জৰিয়তে অথবা অসমৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকে কিছু পদক্ষেপ লওক এই এনেধৰণৰ শিল্পীসকল গাঁৱত সোমাই আছে তেওঁলোকৰ কাষত যাওক তেওঁলোকৰ প্ৰতি সঁহাৰি জনাই নতুনকৈ আঁচনি ৰূপায়ণ কৰক যি আঁচনিয়ে আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাত সহায় কৰিব নহ'লে আমাৰ কৃষ্টি সংস্কৃতি হেৰাই নিশেষ হৈ যাব এইখিনিতে চাওঁ হওক শিল্পী অমূল্য ৰাভাৰ বাসগৃহৰ কিছু দৃশ্যাংশ এতিয়া আমি জানিব বিচাৰোঁ আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত এটা আৰু আপোনাৰ জীৱনৰ আটাইতকৈ বেয়া লগা মুহূৰ্ত এটাৰ বিষয়ে আমাক ক'ব আমি নৱজিত এটা কথাই ক'ব লাগিব যে মানুহৰ জীৱনত বহুত ঘাত প্ৰতিঘাত থাকে আমিও বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে এই পৰ্যায়লৈ পাইছোঁহি ইয়াৰ আগতে আমি বাদ্যযন্ত্ৰ প্ৰথম যেতিয়া গুৱাহাটীলৈকে উলিয়াই নিছিলোঁ তেতিয়া মানে গুৱাহাটীৰ আমাৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা ব্যক্তিসকলে আমাক খুব মানে কোনো গুৰুত্বই দিয়া নাছিলে আমি তাৰপিছতে লাহে লাহে উন্নত মানদণ্ডৰ বাদ্যযন্ত্ৰ দিব পৰাৰ যিখিনি দক্ষতা এইখিনি তেওঁলোকৰ চকুত মানে ধৰা দিয়াৰ পিছতেই আমাক বিশেষভাৱে এতিয়া আদৰণি জনাইছে এইখিনিৰ কাৰণে আমি ভাল লাগিছে আৰু মোৰ ভাল লগা আৰু বেয়া লগা এই মুহূৰ্তবোৰ হ'ল এনেকুৱা মোৰ খুবেই ভাল লাগে যেতিয়া যিকোনো এটা বাদ্যযন্ত্ৰ মোৰ এই ২০ বাদ্যযন্ত্ৰৰ ভিতৰত যিকোনো এটা বাদ্যযন্ত্ৰ মই সুন্দৰকৈ প্ৰস্তুত কৰি উলিয়াই একদম মানে বিজ্ঞানসন্মতভাৱে কোনোবা এগৰাকী শিল্পীৰ হাতত তুলি দিব পাওঁ আৰু তেওঁ হাতত লৈ পেলাই যেতিয়া মানে সন্তুষ্টি অনুভৱ কৰে তেতিয়া মোৰ খুবেই ভাল লাগে এইটো এটা মোৰ ভাল লগা মুহূৰ্ত আৰু বাদ্যযন্ত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুতে সঁহাৰি আগবঢ়াইছে তাতকৈও এনেকুৱা ধৰণৰ কিছুমানে আমাক যিখিনি মৰম চেনেহ বৰ্তমান দি আছে এইবিলাক মুহূৰ্ত মোৰ ভাল লাগে আৰু বেয়া লগা মুহূৰ্তবিলাক হ'ল এনেকুৱা যে যেতিয়া আমাৰ বিষয়টোৰ ওপৰত কোনেও অধ্যয়ন নকৰে মানে এইটো খুব জটিল বিষয় বুলিয়ে সকলোৱে এৰিব খোজে এই বিষয়টো অধ্যয়ন নকৰি মানে চিধা সমালোচনা কৰে তেতিয়া কিছু বেয়া লাগে আৰু এনেকুৱাই মানুহে যেতিয়া তিৰস্কাৰ কৰিব যায় তেতিয়াও মই কিন্তু সেইবিলাক কথা আশীৰ্বাদ বুলিয়ে ভাবোঁ আৰু খুবেই ভাল মোৰ মানে এই বিষয়টো আমাৰ অসমৰ বা আমাৰ অঞ্চলৰ বকো অঞ্চলৰ বহুতেই এই বিষয়টো মানে অনুকৰণ নকৰিলেও বিদেশৰ পৰা বেছিভাগ মানে শিল্পীয়ে অনুকৰণ কৰাৰ কাৰণে মই খুবেই সুখী নিশ্চয়কৈ দাদা এইটো খুব ভাল লক্ষণ আমাৰ কাৰণে গোটেই ভাল খবৰ বুলি আমি স্বীকাৰ কৰিছোঁ তো অসমৰ ৰাইজকো অনুৰোধ জনাইছোঁ যে এওঁলোকক আমি কিছু প্ৰেৰণা দিয়া দৰকাৰ আৰু এওঁলোকৰ কাৰণে আমাৰ জাতি আমাৰ কৃষ্টি সংস্কৃতি সজীৱ হৈ আছে চ' আজি আমাৰ বাঁহী সুদূৰ চীনত বাজিছে আৰু তেওঁ ইতিমধ্যে কৈছে নিউজিলেণ্ড যাব নহয় দাদা পেপা ইতিমধ্যে প্ৰস্তুত কৰি আছে নিউজিলেণ্ডৰ কাৰণে নিউজিলেণ্ডত যাব আৰু কেইদিনমানৰ পিছতে তো আমাৰ খুব ভাল লাগিছে সেইবাবে আমি তেওঁৰ ওচৰত আজি আহিছোঁ আৰু দাদাৰ ওচৰত আমি যাব বিচাৰিম আমি জনাত আপুনি বৰগীতৰ বিশাৰদ কৰিছে আৰু জানিব পাৰিছে আপুনি খুব কামৰূপী লোকগীত খুব সুন্দৰকৈ পৰিৱেশন কৰে মানে চৰ্চা আছে আৰু পূৰ্বতেও আমি শুনিছোঁ আপুনি এখন কামৰূপী লোকগীতৰ ওপৰত কেছেট কৰিছিলে আৰু কেছেটত কিমানটা গান বাণীবদ্ধন হৈছিল আৰু কাৰ কণ্ঠত হৈছিল আৰু মানে কেনেধৰণে কেছেটখন মুকলি কৰিছিল আমাক কিছু কথা ক'ব ৰাম আমি 1993 চনত এটা কামৰূপী লোকগীতৰ কেছেট কৰিবৰ কাৰণে মোৰ বন্ধু কিছুমানৰ লগত লগ হৈ এই কামটো এটা বিশেষ ধৰণৰ উদ্যোগ লৈছিলোঁ এইটো প্ৰথম ইয়াৰ প্ৰাৰম্ভিক কামখিনি হৈছিল উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাফলং চহৰত মানে আলোচনা বিলোচনাখিনি হৈছিল হৈ আমি নলবাৰীলৈকে গৈ এই সম্পৰ্কে বিশেষভাৱে আলোচনা বিলোচনা হ'লোঁ হৈ বৰপেটা অঞ্চলৰ নিত্যানন্দৰ এজনী ছোৱালী আছিলে লনী ডেকা বুলি পেলাই তেওঁ মোৰ সহশিল্পী আছিলে আৰু কেছেটটোত এগৰাকী নগাঁৱৰ মনীষা বৰুৱা বুলি পেলাই ছোৱালীয়ে কণ্ঠদান কৰিছিলে মই দুটা গান এককভাৱে কণ্ঠদান কৰিছিলোঁ আৰু বাকী
6টা গান আমি দ্বৈত কণ্ঠত গাইছিলোঁ। এইখিনি কৰোঁতে আমাক সহায় কৰিছিল সদূৰ মানে গোৱালপাৰাৰ জগন্নাথ কলিতা নামৰ এজন বিশেষ ব্যক্তিয়ে। তাৰপিছত আছিল এই হৰেশ্বৰ ব্ৰহ্ম বুলি পেলাই এজন বেলচৰৰ মানুহে এনেকৈ। তাৰপিছত সংগীতখিনি বাণীবদ্ধ কৰোঁতে আমাক বিশেষভাৱে সহায় কৰিছিল নলবাৰীৰ তফজুল আলি বুলি পেলাই এজন ব্যক্তিয়ে। তেওঁ ৰেকৰ্ডিষ্ট আছিল, ভাল চাউণ্ড ইঞ্জিনিয়াৰ আছিল। আৰু এনেকৈ কামৰূপী লোকগীতৰ এটা কেছেট আমি মুক্তি দিছিলোঁ 1993 চনত। সেইটো আছিলে মুকুন্দ মুৰাৰী নামেৰে। আমি ব্যৱসায় ভিত্তিত কিছু সফল হ'ব নোৱাৰিলোঁ যদিও জনসাধাৰণৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিলোঁ। তাৰপিছতে দ্বিতীয় পৰ্যায়ত আমি বিশেষ সংঘাতৰ মাজেৰে হ'লেও নন্দকিশোৰ বুলি পেলাই আন এটা কেছেটৰ গীত ৰেকৰ্ডিং 2টা গানলৈকে ৰেকৰ্ডিং কৰিছিলোঁ। অৱশেষত আমাৰ গুৱাহাটীৰ বিশেষ শিল্পী শান্তাউজীৰ বাইদেউৰ মানে হাজবেণ্ড এখেত ভূপেন উজীৰ ডাঙৰীয়া, তেখেতৰ উদিতে বুলি এটা ষ্টুডিঅ' আছিলে। সেই উদিতত আমি ৰেকৰ্ডিং কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। অৱশ্যে পৰৱৰ্তী সময়ত আমাৰ বিশেষ অসুবিধাৰ কাৰণে দ্বিতীয় মানে উদ্যোগখন আমি মুক্তি দিব নোৱাৰিলোঁ। এইখিনি কৰি আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিছিলোঁ আৰু কম বেছি পৰিমাণে। নাই, আপুনি খুব গোৱাৰ লগতে আপুনি কৰিছিলে বাদ্যযন্ত্ৰসমূহ খুব সুন্দৰকৈ উপস্থাপন কৰিছিলে যে অসমৰ বিভিন্ন সংগীত বিখ্যাত শিল্পীসকলৰ সৈতে আপুনি বাদ্যসংগত কৰিছিলে। কাৰ লগত বাৰু আপুনি আগতে বাদ্যসংগত কৰিছিলে? মই প্ৰথমতে কৰিছিলোঁ কল্যাণ বৰ্মন বুলি পেলাই এগৰাকী আমাৰ মানে পুলিচ ডিপাৰ্টমেণ্টৰ শিল্পীৰ লগত। তাৰপিছতে দেৱেন তামুলীৰ লগত কৰিছিলোঁ শিল্পী। তাৰপিছত কৰিলোঁ আমি লক্ষীৰাংহাঙৰ লগত। লক্ষীৰাংহাঙৰ আৰু আকৌ এজন ভায়েক আছিল মানে ৰাজধৰ ৰাহাং বুলি পেলাই। তেওঁ আমাৰ লগত PPCৰ প্ৰগ্ৰেমবিলাকত তেওঁৰ লগত আমি বাদ্যযন্ত্ৰ পৰিৱেশন কৰিছিলোঁ। আৰু তাৰপিছতো ৰামেশ্বৰ পাঠক, আমাৰ এই নৰেন দাস ছাৰ, এখেতসকলৰ লগত আমি বহুত বাদ্য, বিশেষকৈ বৰগীতৰ ক্ষেত্ৰত তাৰমানে মই বহুত পিছলৈ 2014 চনতহে মই বৰগীতৰ ওপৰত বিষাৰত লৈছোঁ। এতিয়া সেইখিনি সময়লৈকে মই বৰগীতৰ ওপৰত বিশেষ জ্ঞান মোৰ নাছিল যদিও এতিয়া বৰগীত সম্পৰ্কে অকণমান শিকিলোঁ। আৰু আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি সংস্কৃতি মানে আমাৰ বিশেষকৈ আইসকলৰ মাজত আৰু আমাৰ বৰগীতৰ শিল্পীসকলৰ মাজত আমি মানে বিতৰণ কৰি আছোঁ, মানে বিলাই আছোঁ আৰু সকলোকে আছোঁ। খুব সুন্দৰ পদক্ষেপ। তো আমি এই মুহূৰ্তত আপোনাৰ যি বাদ্যযন্ত্ৰৰ কিছু ধ্বনি জংকাৰ আমি শুনিব বিচাৰিছোঁ। অকণমান বাঁহীটো বৰগীতৰ ৰাগ এভাগ আমি বজাবৰ কাৰণে যত্ন কৰিছোঁ। হয়, ঠিক আছে। দাদা, আপোনাৰ সৈতে কথা পাতিবলগীয়া আৰু বহুত আছে, আপোনাৰ বিষয়ে বহুত জানিবলগীয়া আছে, কিন্তু দৰ্শকসকলক অনুৰোধ জনাইছোঁ আজিয়ে আপোনালোকক গোটেই জীৱনী আপোনালোকক দেখুৱাব নোৱাৰিম, আৰু পৰৱৰ্তী সময়ত আহিম এওঁৰ কাষলৈ আমি, আৰু আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট লোকবাদ্য শিল্পী অমূল্য ৰাভাদেৱৰ
জীৱন কাহিনী আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম। দাদা, শেষত আমি আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনাৰ কৰ্মজীৱন মংগল হওক তাৰেই কামনা কৰিছোঁ ভগৱন্ত পুৰুষৰ ওচৰত। আপুনি যেন সদায় অমূল্য ৰাভা হৈয়ে থাকে। আমাৰ ফালৰ পৰা আপোনালোকলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়। প্ৰিয় দৰ্শকসকল, এই ভিডিঅ'টো আজি আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। এই ভিডিঅ'টোৰ বাবে আমাৰ কোনো ব্যৱসায়িক স্বাৰ্থ নাই। ইয়াত আছে মাত্ৰ অসমৰ শিল্পীসকলৰ প্ৰতি থকা প্ৰেম। তো অসমৰ শিল্পীসকলে কি ধৰণে জীয়াই থাকে, কি ধৰণে কষ্টক স্বীকাৰ কৰি জীৱন সংগ্ৰাম চলাই যাব লাগে আৰু তাৰ কাৰণে কি প্ৰয়োজন আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। গতিকে এই ভিডিঅ'টো আপোনালোকে অসমীয়াৰ স্বাৰ্থত শ্বেয়াৰ কৰক। হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি পিছলৈ দিয়াৰ কাৰণে তেতিয়া উৎসাহ পাম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে